ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ নামৰ পাঠ্যৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আমি জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহনো কি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান তিনিটাৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ যাওঁতে এই বিগত সময়ছোৱাত ভাৰতবৰ্ষই প্ৰধানতঃ তিনিটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। যদি আমি এই তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে আলোচনা কৰিম বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা বা এষ্টাব্লিছিং ইউনিটি এণ্ড ইণ্টিগ্ৰিটি এমিডছ ডাইভাৰ্চিটি, অৰ্থাৎ এখন মহাদেশৰ সমান ভৌগোলিক বিস্তৃতি থকা তথা নানান জাতি, ধৰ্ম, ভাষা আৰু অঞ্চলক সাঙুৰি লোৱা ভাৰতবৰ্ষ এটা জাতি আৰু এখন দেশ হিচাপে বৰ্তি থাকিব নে নাথাকে সেইটো সদ্য স্বাধীনতাপ্ৰাপ্ত দেশখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। মানে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানে যে ভাৰতবৰ্ষৰ যদি আমি ভৌগোলিক পৰিসীমা চাওঁ বা ভৌগোলিক বিস্তৃতি চাওঁ, ভৌগোলিক বিস্তৃতি কিমান ডাঙৰ হয়নে নহয়, কিমান বিচিত্ৰ, অৰ্থাৎ বৈচিত্ৰ্যৰ মাজত আমাৰ ঐক্য আছে, মানে বিভিন্ন ধৰণৰ জাতি জনজাতি, বিভিন্ন ভাষা সংস্কৃতি, বিভিন্ন ধৰ্ম আৰু এইবিলাক লৈ আমাৰ ভাৰতবৰ্ষ গঠিত হৈছে, হয়নে? গতিকে এই ভাৰতবৰ্ষৰ কাৰণে কি যে ইমান যে জাতি, ইমান ভৌগোলিক বিস্তৃতি তথা নানান জাতি, ধৰ্ম, ভাষা আৰু অঞ্চল, গতিকে এইবিলাক সাঙুৰি লোৱা ভাৰতবৰ্ষ এটা জাতি হিচাপে বা এখন দেশ হিচাপে বৰ্তি থাকিব নে নাথাকে সেইটো নতুনকৈ স্বাধীনতাপ্ৰাপ্ত দেশখনৰ বাবে এটা ডাঙৰ চেলেঞ্জ আছিল বা প্ৰত্যাহ্বান আছিল। কিন্তু ব্ৰিটিছ উপনিৱেশিক নীতিয়ে দেশৰ জনসাধাৰণৰ মাজত বিভিন্ন ধৰণে বিভাজনৰ বীজ ৰোপণ কৰিছিল। অৰ্থাৎ যেতিয়া তোমালোকে জানাই ব্ৰিটিছে যিহেতু ভাৰতবৰ্ষ শাসন কৰিছিল, গতিকে সেই সময়ত কি আছিল যে ব্ৰিটিছৰ উপনিৱেশিক নীতিয়ে দেশৰ জনসাধাৰণৰ মাজত বিভিন্ন ধৰণে বিভাজন কৰিবলৈ চেষ্টা কৰিছিল আৰু স্বাধীনতা সংগ্ৰামেও দেশৰ সকলো অঞ্চলকে সমানে প্ৰভাৱিত কৰিব পৰা নাছিল। আৰু এই প্ৰভাৱিত কৰিব নোৱাৰাৰ ফলস্বৰূপে কি হৈছিল যে উপনিৱেশিক শাসনৰ বিভাজনকামী নীতিৰ বাবেই স্বাধীনতাৰ মুহূৰ্তত ভাৰতবৰ্ষ দুটা ভাগত বিভক্ত হৈ পৰিব লগা হৈছিল। ভাৰতবৰ্ষ যেতিয়া দুটা ভাগত বিভক্ত হৈ পৰিল আৰু এই বিভাজনে দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰা হিংসা প্ৰতিহিংসাই ভাৰতবৰ্ষৰ ভৱিষ্যত সংহতি সম্পৰ্কে সকলোকে সন্দিহান আৰু আতংকিত কৰি তুলিছিল। আৰু যদি আমি সমান্তৰালভাৱে চাবলৈ যাওঁ যে দেশৰ কিছু প্ৰান্তত কিছুমান নৃগোষ্ঠী ভাৰতবৰ্ষৰ অংশীদাৰ হ'বনে নে নহ'ব তাক লৈও বিতৰ্ক আৰম্ভ হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতবৰ্ষৰ কাৰণে। যদি আমি জাতি নিৰ্মাণৰ দ্বিতীয় প্ৰত্যাহ্বানটো চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে জাতি নিৰ্মাণৰ দ্বিতীয় প্ৰত্যাহ্বানটো হৈছে সংবিধানে প্ৰদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱায়িত কৰা বা ফুলফিলিং দ্য কনষ্টিটিউশ্যনেলি গিভেন ব্ৰড মিনিং অফ ডেম'ক্ৰেচি। আমি প্ৰত্যেকে জানো যে ভাৰতবৰ্ষৰ সংবিধানখন হৈছে বিশ্বৰ দীৰ্ঘতম আৰু লিখিত সংবিধান আৰু এই ভাৰতীয় সংবিধানেই গণতন্ত্ৰৰ এক বহল ব্যাখ্যা আগবঢ়াইছে। যদি আমি চাবলৈ যাওঁ যে গণতন্ত্ৰৰ অৰ্থ কেৱল নাগৰিকৰ মৌলিক অধিকাৰ অথবা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ মাজতে সীমাবদ্ধ হৈ নাথাকে। আমি জানো যে ভাৰতৰ যি সংবিধানে আমাক মৌলিক অধিকাৰ দিছে বা মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাৰ কাৰণে আমাক মৌলিক অধিকাৰ দিছে, যাতে আমি সমন্বয় বা সমতা স্থাপন কৰিব পাৰোঁ, সমন্বয়ৰ জৰিয়তে আমি জীয়াই থাকিব পাৰোঁ তাৰ ব্যৱস্থা কৰিছে। ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ বুকুত সমতা আৰু সামাজিক ন্যায়ৰ প্ৰমূল্য সাঙুৰি লৈছে, বৈষম্য আৰু অস্পৃশ্যতা বৰ্জন কৰিছে। গতিকে দেশ শাসনৰ বাবে জনপ্ৰতিনিধিত্বমূলক সংসদীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৱে এই প্ৰমূল্যসমূহক আওকাণ কৰিব কেতিয়াও নোৱাৰে। আমি লক্ষ্য কৰিলে এইটো বস্তু দেখিম যে জাতি নিৰ্মাণৰ অংশ হিচাপে জাতীয় নিৰাপত্তাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিততে জনসাধাৰণৰ সংবিধান প্ৰদত্ত অধিকাৰ উলংঘা হোৱাৰ অভিযোগ উঠিছে। দলিত অথবা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাজপথলৈ ওলাই আহিছে। আৰু গণতন্ত্ৰলৈ এক বহল অৰ্থ প্ৰদান কৰিবলৈ যাওঁতে কি হৈছে যে ভাৰতীয় সংবিধানৰ দৰ্শন অৱমাননা নকৰাকৈ জাতি নিৰ্মাণৰ পথত আগবাঢ়ি যোৱাটো ভাৰতবৰ্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল।
যাতে কোনো মানুহৰে নিজৰ অধিকাৰ উলংঘন নহয়, যাতে প্ৰত্যেকেই সামাজিক ন্যায় বা সমান ন্যায় বা সমান অধিকাৰৰ জৰিয়তে জীয়াই থাকিব পাৰে, কাৰো যাতে সংবিধান প্ৰদত্ত অধিকাৰবোৰ মানে উলংঘন হয়, তাৰ কাৰণে এইবিলাক গোটেইবিলাক দিশ সাঙুৰি লোৱাটো নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ভাৰতবৰ্ষৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। বুজি পাইছানে? গতিকে এই ক্ষেত্ৰত কি হ'ল, ধৰা কিছুমান মানুহে যেতিয়া নিজৰ অধিকাৰ বা কিছুমান যদি আমি পিছপৰা ইয়াত দলিত যিটো সম্প্ৰদায় তাৰ কথা উল্লেখ কৰিছোঁ, সেই সম্প্ৰদায়ৰ কথা, তো দলিত অথবা অন্যান্য পিছপৰা যিবিলাক সম্প্ৰদায়, সেইবিলাকে নিজৰ সামাজিক ন্যায়ৰ কাৰণে তেওঁলোকে এটা ইকুৱেল জাষ্টিছৰ কাৰণে ওলাই আহিছিল। বুজি পাইছেনে? আৰু এই যে ওলাই আহিছিল, ওলাই অহাৰ পৰা কি হৈছিলে যে গণতন্ত্ৰ, তাত সংবিধানে যে গণতন্ত্ৰৰ এক বহল অৰ্থ প্ৰদান কৰিছে, গতিকে এইবিলাকৰ ক্ষেত্ৰত কি হৈছে এটা ডাঙৰ প্ৰত্যাহ্বান এটা দেখা দিছিল ভাৰতবৰ্ষৰ কাৰণে, কাৰণ যিহেতু ভাৰতবৰ্ষ এখন সদ্য স্বাধীনতাপ্ৰাপ্ত তেতিয়া ৰাষ্ট্ৰ আছিল। এখন প্ৰক্ৰিয়াটোৰ আন এটা প্ৰত্যাহ্বানলৈ চাবলৈ যাওঁ, তেতিয়াহ'লে আমি গম পাম যে সমাজৰ সৰ্বস্তৰৰ মংগল সাধন কৰিব পৰা বিকাশৰ নীতি গ্ৰহণ কৰা বা এডপশ্যন অফ এ ডেভেলপমেণ্ট মডেল ডেট বেনিফিটছ এভৰি ছেকশ্যন অফ দ্য ছ'চাইটি হৈছে আন এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। ভাৰতীয় স্বাধীনতা আন্দোলনে দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰত্যাশা জগাই তুলিছিল, আৰু এই স্বাধীনতা প্ৰাপ্তিয়ে দেশৰ সকলো লোকৰে দৰিদ্ৰতাই হওক বা নিৰক্ষৰতা, গৃহহীনতা, কৰ্মসংস্থাপনহীনতাৰ দৰে সকলো সমস্যা সমাধান কৰিব বুলিও আশা কৰা হৈছিল। তাৰ উপৰিও অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ দৰে পিছপৰা সম্প্ৰদায়সমূহৰ বিকাশৰ বাবেও বিশেষ নীতি বা বিশেষ ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰিছিল। আৰু এনে এটা প্ৰত্যাশাকে বাস্তৱ ৰূপ দিব পৰা বিকাশৰ নীতি বা আৰ্হি গ্ৰহণ কৰাটোৱে ভাৰতীয় জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৰ বাবে এক প্ৰত্যাহ্বান হিচাপে গঢ়ি উঠিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা যে যিহেতু কি হ'ল যে ভাৰতীয় স্বাধীনতা আন্দোলনে দেশৰ সৰ্বস্তৰৰ জনসাধাৰণ, প্ৰত্যেক জনসাধাৰণে যাতে যাতে দৰিদ্ৰতা দূৰীকৰণ হয় বা নিৰক্ষৰতা দূৰীকৰণ হয়, গৃহহীনতাৰ অভাৱবিলাক গুছে বা মানুহ যাতে কৰ্মসংস্থাপিত হয়, বুজি পাইছানে, বা নিবনুৱা সমস্যা আদি দূৰ হয়, এইবিলাক সমাধান হ'ব বুলি আশা কৰিছিল। কিন্তু আশা কৰিলেইতো নহ'ব, কি হৈছিল যে সমস্যাসমূহ যদিও ভাবিছিল তেওঁলোকে যে সমস্যাসমূহ সমাধান হ'ব, কিন্তু আশা কৰা ধৰণে হোৱা নাছিল, বা সদ্য স্বাধীনতাপ্ৰাপ্ত দেশখনৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে